নমস্কাৰ বন্ধুসকল, এছামিজ বাস্তু শাস্ত্ৰলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। শুক্লপক্ষ আৰু কৃষ্ণপক্ষৰ মাজত যদি কেতিয়া কি সপোন দেখিলে ফলাফল হয় আৰু এইটো বিফল হয়, তাকে আজি আমি আলোচনা কৰিম। শুক্লপক্ষ সাধাৰণতে শুক্লপক্ষ হ'ল কিবা অমাৱস্যা শেষ হোৱাৰ পিছত নতুনকৈ যেতিয়া জোনটো গজা বুলি কয় আমাৰ ভাষাত, তেতিয়া নতুনকৈ যেতিয়া জোনটো ওলায়, তেতিয়া তাৰ পৰা সেই দিনৰ পৰা প্ৰতিপদৰ পৰা পূৰ্ণিমালৈকে শুক্লপক্ষ বুলি মনা হয়। আৰু এই শুক্লপক্ষত যদি আমি সপোন দেখোঁ, তেতিয়াহ'লে এই সপোনবোৰ বিফলে যায় নে সফল হয়, তাকে আজি আলোচনা কৰিম। বন্ধুসকল, শুক্লপক্ষ হৈ থাকোঁতে যদি প্ৰতিপদৰ দিনা আপুনি সপোন দেখে, তেনেহ'লে সেই সপোনটো সফল হ'ব আৰু অতি শীঘ্ৰেই বিলম্ব নোহোৱাকৈ ফলাফলটো আপুনি পাব। আৰু যদি দ্বিতীয়া বুলি কয়, প্ৰতিপদ দ্বিতীয়া, তৃতীয়া, চতুৰ্থী এনেকৈ যায় আৰু পূৰ্ণিমালৈকে, আমি আহোঁ এতিয়া দ্বিতীয়াৰ দিনা যদি আপুনি সপোন দেখে, বন্ধুসকল, দ্বিতীয় দিনা সপোন দেখিলে আপোনাৰ সপোনটো বিপৰীত ফল দেখা দিব। অৰ্থাৎ নিজৰ সম্পৰ্কৰ যিটো আপুনি সপোন দেখিব, সেইটো বাস্তৱ ক্ষেত্ৰত বেলেগৰ লগত হৈ আছে বা হ'ব। তৃতীয়া হৈছে দ্বিতীয়াৰ বিপৰীত। আপুনি যিটো সপোন দেখিব, সেইটো বাস্তৱ জীৱনত আপোনাৰ লগতে ঘটিব। বন্ধুসকল, যদি চতুৰ্থীৰ দিনা আপুনি সপোন দেখে, চতুৰ্থীৰ দিনা সপোন দেখিলে সাধাৰণতে সেই সপোন সফল হয় আৰু এক বছৰৰ মাজতে আপোনাৰ সেই সপোনৰ সুফল বা কুফলৰ আপুনি লাভ কৰিব, আপুনি দেখা পাব। পঞ্চমীৰ দিনা যদি আপুনি সপোন দেখে, তেতিয়াহ'লে সেই সপোনটো আপোনাৰ সত্য হ'ব। তাৰ বিপৰীতে আৰু তাৰোপৰি আপোনাৰ কেইমাহমান মাহৰ ভিতৰতে আপোনাৰ সেই সপোন পূৰণ হ'ব। ষষ্ঠীৰ দিনাও যদি আপুনি কিবা সপোন দেখে, তেনেহ'লে সেইটো সাধাৰণতে সত্য হয়। আৰু সপ্তমীৰ দিনা যদি আপুনি সপোন দেখে, তেতিয়াহ'লে সেইটো সপোন দেৰি হ'ব বা অলপ পলম হ'ব, কিন্তু সেই সপোনটো আপোনাৰ ফলপ্ৰসূ হ'ব। বন্ধুসকল, অষ্টমীৰ দিনা যদি আপুনি সপোন দেখে, তেতিয়াহ'লে সেই সপোন অৱশ্যে সফল হ'ব, কিন্তু আপুনি সপোন দেখিছে, আপোনাৰ মন পবিত্ৰ আৰু শুদ্ধ থাকিব লাগিব। বন্ধুসকল, নৱমীৰ দিনা যদি আপুনি সপোন দেখে, তেতিয়াহ'লে সচৰাচৰভাৱে আপোনাৰ সপোন সত্য হ'ব। আৰু নৱমী একেই দশমীতো আপোনাৰ সপোন বেছিভাগ এক ক্ষেত্ৰতে ফলপ্ৰসূ হ'ব। তাৰপিছত একাদশীৰ দিনা যদি আপুনি সপোন দেখে, তেতিয়াহ'লে সেই সপোন নিশ্চিতভাৱে সফল হ'ব আৰু সেইটো সপোন অলপ বিলম্ব হ'ব। অলপ পলমকৈ আপুনি সেইটো সপোনৰ ফল লাভ কৰিব। দ্বাদশীৰ দিনা আপোনাৰ যিটো সপোন দেখি নাপাওক কিয়, সেইটো সপোন কেতিয়াও সত্য নহয় বা আপুনি সেইটো সপোনৰ সফল নহয়। ত্ৰয়োদশীৰ সপোনো আপোনাৰ কেতিয়াও সত্য নহয়। তাৰপিছত আহিল চতুৰ্দশীত সপোন দেখিলে সেই সপোনে আপোনাক সুফল দান কৰিব। চতুৰ্দশীত সপোন দেখিলে সেই সপোন কেতিয়াও মিছা নহয়। সেই সপোন আপোনাৰ ফলপ্ৰসূ হ'বই। আৰু শেষলৈ আহিল পূৰ্ণিমাত আপুনি যিয়ে সপোন নেদেখক কিয়, সেইটো আপোনাৰ সুফল লাভ কৰিব। আৰু পূৰ্ণিমাত যদি আপুনি সপোন দেখে, তেনেহ'লে সেই সপোন কেতিয়াও বিফলে নাযায়।
আৰু সেই সপোন কেতিয়াও মিছা নহয়। ধন্যবাদ। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।